গাহৰিটোৰ দৰে মুখখনো নোখোৱা কেপ্টেইন মেপ্টেইন হাঁচা মাৰি ধৰে সি জীৱনত আৰু উঠিব নোৱাৰে নালাগে আৰু নালাগে মই বিষ্ণু ইউটিউব চেনেলত এটা ভিডিঅ' আনিছোঁ আজি টংলাৰ ৰূপালী জয়ন্তীৰ ভিডিঅ'টো আপোনালোকক ফাংচন ফাটাফাটি ফাংচনৰ ভিডিঅ' আপোনালোকক দিছোঁ আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো কেনে হয় আপোনালোকে জনাই থাকিব ঘৰ টংলা তাতে এই ৰূপালী জয়ন্তী বৰ্ষ 2022 সেইটো আপোনাক দেখাবলৈ গৈ আছোঁ আপোনাক ষ্টেজৰ প্ৰগ্ৰেমত কি ডেন্স নাচ গান এইবিলাক মই দেখাম আৰু কৌতুক বোৰৰ এটা স্কিন আছে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু দেখিছোঁ আপোনালোকে গৈ আছোঁ মই টংলাত মঞ্চখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ টংলা আঞ্চলিক কাৰ্যজীৱ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাভা কৃষ্টি দলটিলৈ টংলা আঞ্চলিক উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰিবলৈ পাব তবে একেলগে গান ধন্যবাদ শেষত এটি দ্বৈত কণ্ঠৰ গীত গাম জন্মনীয়ে মোৰ লগত এটি আজি বহু বছৰ আগত টংলাত আহোঁতে তাই গাইছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি ৰোমান্টিক মটৰচাইকেল বিলাক একদম নাক কাটা গাহৰিটোৰ দৰে মুখখনো নোখোৱা হয়নে মটৰচাইকেলখন মস্ত ডাঙৰ আৰু মটৰচাইকেলখনত যিটো উঠে আপোনালোকে চাব যে কেপ্টেইন মেপ্টেইন জানো হেঙেৰতহে চোলা এটা আঁৰি থৈছে আৰু মটৰচাইকেল বিলাকৰ আজিকালি দুটা আগতে মটৰচাইকেলৰ এটা চিট আছিল আজিকালি নহয় আজিকালি মটৰচাইকেলৰ দুটা চিট এটা গ্ৰাউণ্ড ফ্ল'ৰ এটা ফাৰ্ষ্ট ফ্ল'ৰ হয়নে গ্ৰাউণ্ড ফ্ল'ৰত ল'ৰাটো বহে ফাৰ্ষ্ট ফ্ল'ৰত ছোৱালীজনী বহে ছোৱালীজনী নবহে ল'ৰাটোক এনেকে হাঁচা মাৰি ধৰে আৰু তাক যে এনেকে হাঁচা মাৰি ধৰে সি জীৱনত আৰু উঠিব নোৱাৰে তাক হেঁচিয়ে থাকে হেলমেট হাততহে পিন্ধে মূৰত নিপিন্ধে নহয় মাথা ভাঙিছে জয়দা হাতখন বাচিব লাগিব হয়নে আৰু এই যে মটৰচাইকেল বিলাকৰ গ্ৰাউণ্ড ফ্ল'ৰত ছোৱালীজনী ফাৰ্ষ্ট ফ্ল'ৰত ল'ৰাটো গ্ৰাউণ্ড ফ্ল'ৰত ল'ৰাটো ফাৰ্ষ্ট ফ্ল'ৰত ছোৱালীজনী যে বহে এই বহাৰ লগে লগে ল'ৰাটোৰ মটৰচাইকেলখন লৈ মোবাইলটো কাণত লৈ এনেকে যাব হয়নে এখন হাতেদি বাইক আৰু এইখনেদি থাকিব তাৰ কাষেদি যদি কোনোবা এখন বাইক ক্ৰছ কৰি গ'ল ছোৱালীজনীয়ে ল'ৰাজনক পুৰা এনেকে ধৰিব মানে মাজেদি বতাহো চাইড নহয় ল'ৰাজনে বেলেগে মটৰচাইকেলেৰে ছোৱালীজনী ল'ৰাটোক এনেকে ধৰিব বিকি জোৰে চলোৱা না ল'ৰাই ছোৱালী জেকেট খাই ফাঁচ মাৰি দিয়ে ডিভাইডাৰত ফাঁচ ছোৱালীজনী একো নহয় ছোৱালীজনী নামি পেলাই বাই দি বেলেগ এখন বাইকত উঠি যায় ল'ৰাটোক দেখিব নৱগ্ৰহ শ্মশানত নহ'লে আপোনালোকৰ ওচৰত য'ত শ্মশান আছে তাত আৰু নহ'লে মেডিকেলৰ পৰা গোটেই মুখখন ৰিপু কৰি ওলাই হয়নে মই বেছি নকওঁ ৰীল অলপ কাটি দিলোঁ আৰু আহি আছে শিল্পী আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ এইখিনি অনুষ্ঠান পৰিৱেশন কৰিব কি নালাগে আৰু নালাগে হ'ব আৰু আছেতো গায়ক এতিয়া আৰু এজন ভাল গায়ক আহি আছে শৰৎ ৰাগ সুন্দৰ গান গাই আপোনালোকে গানটো শুনি লওক আৰু এটা
অতি মৰমৰ অতি আদৰৰ শিল্পী মানসী চহৰীয়া শস্য বিদ্যা খ্যাত মানসী চহৰীয়া আমি টংলা অঞ্চলৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে আমাৰ সাংস্কৃতিক বিভাগৰ সভাপতি মাননীয় হীৰেন সূত্ৰধৰ ডাঙৰীয়াই। মই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি কৰিবলৈ জনাইছোঁ। আমাৰ মৰমৰ শিল্পী মানসী চহৰীয়া এটি জাতিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ উপ সভাপতি দীপক তালুকদাৰ দেৱাই। ধন্যবাদ দীপক তালুকদাৰ। মই আমাৰ মৰমৰ শিল্পী মানসী চহৰীয়া তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই সকলোকে মোৰ সেৱা শ্ৰদ্ধা জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। কি খবৰ বাৰু? কিমান ভাল? বহুত ভাল নে বেয়া? বেয়াটো হ'ব হয়নে? তোমাৰ দেউতাক আমি এখন গামোচা আদৰিব বনাইছোঁ। মই মানসী চহৰীয়া দেউতাক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ সুযোগ্য সন্তান মানসী চহৰীয়া দেউতাক। আমি তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰিছে আমাৰ উদযাপনৰ সভাপতি উজ্জ্বল দাসদেৱে। ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। ধুনীয়া